মাজনী ঘৰলৈ। মাজনী ঘৰৰ ৰাস্তাটো একদম ৰুব পৰা বোকা। আপোনালোকক দেখাম ৰ'ব। সেইটো মাজনী ঘৰলৈ যোৱা ৰাস্তা। আমাৰ পৰিমকৈ গৈছে আৰু একদম। ফাইনেলি আমি পালোহি পকা ৰাস্তা। এয়া ফাইনেলি আমি পাই গ'লোহি মাজনী ঘৰ। ডাইৰেক্ট আহি পেলাই বোলে ঢাবলাং ধুলুংকৈ পৰিছে বোলে। মোবাইল মানে মোবাইল লাগিলে চা আমি যাওঁ এতিয়া প্ৰসন্ন মামা হ'লে। মামা মানে দোকানলৈ যাওঁ। দোকান আছে আৰু দোকানলৈ যাওঁ। দোকানত গৈ আমি ধুনীয়া ধুনীয়া কাপোৰ চাম। এয়া আমাৰ লগত আছে, এয়া আমাৰ পেহী। আমি দোকান গৈছোঁ, চাই দিয়ক এফালে। আমাৰ যদি দিবা নমস্কাৰ বাইদেউ। আমাৰ পৰিয়ে ছাতিটো এৰি থৈ আহিলে, সেয়া আনিবলৈ গৈছে। ছাতি থাকি অহা মানুহে ছাতি আনিবলৈ গৈছিলে। হৌৱা আহি আছে, আমাৰ পৰি জঁপিয়াই জঁপিয়াই আহি আছে। কৈ দিয়া ছাতি থাকি অহা অনুভৱ। এইফালে ৰ'দ নাই, বৰষুণ নাই, ছাতি লৈ বম বম। আহি আহি আকৌ আমি পেহীহঁতৰ ঘৰ পালোহি। ইমান বোকা নাই লগা, পকা ৰাস্তা আছিলে ন, নদিলেও হ'ব সেইটো। আহিলে ভাগৰ লাগিলে বহি লৈছোঁ। ফেনৰ তলত বহি আমাৰ এয়া শিলৰ শাকো। আমি আকৌ ওলাইছোঁ ফুৰিবলৈ। যা তোমালোকৰ অনুভৱ কোৱাচোন, কেনেকুৱা লাগিলে শিলৰ শাক পাৰ হৈ? তোমালোকৰ অনুভৱ? খুব ধুনীয়া অনুভৱ। আমি কেনেকৈ পালোহি চোৱা আকৌ।
আৰু গোটেই আন্ধাৰ মানে আন্ধাৰ নহয় মানে গোটেই হাবি ভুল হৈ গৈছে চোৱা না গোটেই মানে হাবি আমি মানে হাবিৰ মাজত ঘূৰি আছোঁ ক'ৰ পামগৈ আজি আমাক পেহীয়ে ক'লে বাহনীৰ তলে তলে আমি গৈছোঁ পাৰ্লাৰ বিচাৰি এইফালে আহি আছে চাৰিওফালে বাহনী মাজে মাজে আমি গৈছোঁ অঁ এতিয়া আপোনালোকে তাতে ৰাজ বেছি ধেৰ এডাল অচিন যে ইমানখিনি ৰাজ দেখিলোঁ এইবোৰ কুঁহিয়াৰ আমাৰ সেইফালেতো নাই মানে আছে যদি নাজানো মই দেখিয়ে নাই পোৱা অঁ মানে আমাৰ ঘৰত আছিলে আমাৰ ঘৰত কাটি পেলালে এইবোৰ গোটেই যায় এইবোৰ কণ বিলাহী ক'ত ওলাইছি ন কণ বিলাহী এয়া পাণ অঁ আমি কেনি কোনফালে ওলাইছি কাৰ ঘৰত ওলাইছি এতিয়া ৰাতিপুৱাৰ পৰা ঘূৰি চহৰ ফুৰি ফাইনেলি ঘৰ পামগৈ আৰু কি ক'বা আজি আমি ঘূৰি ফুৰিছোঁ ন ৰাতিপুৱা মই ঘূৰিয়ে ফুৰিছোঁ মানে 10টা 10:30মান বজাৰ পৰা আমি ঘূৰিলোঁ ক'ত কেনেকৈ ঘূৰিছোঁ দিনটো ঘূৰি এতিয়া আমি ঘৰ পাবলৈ হৈছে আৰু ৰাতিপুৱা 10-11মান বজাৰ পৰা ঘূৰি এতিয়া আবেলি কেইটা বাজিলে 4মান বাজিবলৈ হ'ল ভাবিছোঁ ব্লগটো ইমানতে সামৰণি মাৰোঁ বুলি আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব একদম নাপাহৰিব ঠিক আছে তেন্তে বাই বাই